নিৰ্বাচনলৈ আৰু মাত্ৰ 3 দিনহে বাকী আছে। গতিকে সেইটো লৈ পেলাই আজি আমি CPIML লিবাৰেশ্যন হিলছ পাৰ্টি কমিটিৰ তৰফৰ পৰা আমি আজি আপোনালোকক প্ৰেছ ৰিলিজ দিব লগা এইকাৰণেই হ'ল যে অহা 8 তাৰিখে যিটো কাৰ্বি আংলং সাহিত্য পৰিষদৰ তৃতীয় দফ যিটো নিৰ্বাচন হ'ব, সাধাৰণ নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ উপলক্ষে আমাৰ CPIML দলৰ ফালৰ পৰা আমি আপোনালোকক আগতে গৃহীত কৰিছোঁ যে 15জনীয়া আমাৰ প্ৰাৰ্থিত্ব দিছোঁ। এই 15জনীয়া যি প্ৰাৰ্থিত্ব দিয়া য'ত আছে তাত আমাৰ গণতান্ত্ৰিক আৰু সংগ্ৰামী মনোভাৱাপন্ন যিসকল আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ যাতে CPIML দলক 3টা তৰা যিটো পতাকা চিনত ভোট প্ৰদান কৰিবৰ কাৰণে সকলো জনসাধাৰণক তথা ভোটাৰছক কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ। য'ত নেকি আমি 13টা MSC সমষ্টি বা 11টা MSC কনষ্টিটুৱেঞ্চি য'ত আমাৰ CPIML দলৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিয়া নাই, তাত আমি আজি আপোনালোকৰ যোগেদি ঘোষণা কৰিব খুজিছোঁ। বিজেপি, কংগ্ৰেছ দল আৰু লগতে প্ৰতিক্ৰিয়াশীল শক্তিৰ বাদে বাকী যি দল বা সংগঠনৰ প্ৰাৰ্থিত্ব দিছে তেওঁলোকে গণতান্ত্ৰিকভাৱে আৰু সংগ্ৰামীৰ মনোভাৱাপন্ন যিসকল প্ৰাৰ্থিত্ব দিছে তেওঁলোকক আমি সকলো ৰাইজক বা ভোটাৰছক আমাৰ CPIML দলৰ ফালৰ পৰা য'ত আমাৰ প্ৰাৰ্থিত্ব নাই তাত ভোট প্ৰদান কৰিবৰ কাৰণে আমালোকৰ ফালৰ পৰা আহ্বান জনাইছোঁ। গতিকে এটা হৈছে আমাৰ প্ৰাৰ্থিত্ব য'ত দিছে তাত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং সকলো ভোটাৰছক বিনম্ৰ অনুৰোধ জনাইছোঁ যে CPIML প্ৰাৰ্থিত্বসকলক 3টা তৰাযুক্ত পতাকাৰ চিনত ভোট প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় কথাটো আমালোকৰ ফালৰ পৰা এটা এপিল আমি দিছোঁ। এই এপিলটো আজি আপোনালোকৰ সন্মুখতে আমি মুকলি কৰিম আৰু কালিৰ পৰা আমি এইখিনি লৈ পেলাই প্ৰচাৰ অভিযান আমি লৈ যাম। সেইকাৰণে এপিল এই গুহাৰী পত্ৰৰ যোগেদি আমি গোটেই নিৰ্বাচনী প্ৰচাৰ অভিযান আমি লৈ যাম। গতিকে ইয়াত মূলত আছে সাহিত্যহীন ৰাইজৰ দাবী যিটো পূৰণ নোহোৱা, সেইটো লৈ সংগ্ৰামী আৰু তীব্ৰতৰ কৰি তোলা। দ্বিতীয় কথাটো হ'ল যে য'ত কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ সীমা বিবাদৰ লৈ পেলাই বহুত দিনৰ পৰা সমস্যা হৈ আহি আছে আৰু ইয়াত ইনফ্লাক্স বিশেষকৈ নাগালেণ্ড বৰ্ডাৰ আৰু মেঘালয়ৰ যিটো বৰ্ডাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট যিবিলাক আমাৰ এই সীমাৰ সমস্যাত লৈ পেলাই এই জৰ্জৰিত সমস্যা সমাধান কৰা আৰু ইনফ্লাক্স প্ৰব্ৰজন যিবিলাক চিনাক্ত লোকে আজি যে ইয়াত প্ৰৱেশ কৰি পেলাই বৰবাস কৰিব ওলাইছে সেইখিনি ৰোধ কৰা। তৃতীয় কথাটো হ'ল আমাৰ যিখিনি গোটেই ভাৰতবৰ্ষ
এমপ্লয়মেণ্ট যিটো সমস্যাটো এতিয়া লাহে লাহে গোটেই ভাৰতবৰ্ষত যদি আজি হিচাপ ওলাইছে যে ৪৫ কোটি আজি উদীয়মান যুৱক যুৱতী শিক্ষিত যুৱক যুৱতীসকল আজি নিবনুৱা সমস্যাটো ভুগিব লগা হৈছে গতিকে কাৰ্বি আংলঙতো আজি এই সমস্যাৰ সন্মুখীন হৈছে এইকাৰণে নিবনুৱা ভাত্তা যিটো আনএমপ্লয়মেণ্ট এলাৱেঞ্চ মাহিলী ৫,০০০ টকাকৈ তেওঁলোকক প্ৰদান কৰিব লাগে যদি চাকৰি বাকৰি যদি তেওঁলোকক প্ৰদান কৰিব নোৱাৰে চৰকাৰে তেওঁলোকক আনএমপ্লয়মেণ্ট এলাৱেঞ্চ সেইখিনি আমি দাবী কৰি গৈছোঁ দাবী কৰি যাম ৪ নম্বৰ কথাটো হ'ল আজি ২০১৪ৰ পৰা লোকসভা নিৰ্বাচনৰ পৰা নৰেন্দ্ৰ মোদীয়ে যিখিনি প্ৰতিশ্ৰুতি দিছে যিখিনি ৰাইজক এই কমিটমেণ্ট দিছে প্ৰমিছ কৰিছে এই সকলোখিনি ফেইলাৰ হৈছে বুলি আজি আমি দেখিছোঁ গতিকে ই ফুলফিল কৰিব নোৱাৰিলে সেই সমস্যাখিনি ৰৈ যাব সেইকাৰণে আমি তেওঁলোকক টোটেলি CPIML লিবাৰেশ্যনৰ ফালৰ পৰা চেণ্ট্ৰেল গভ যিটো BJP লিড গভৰ্ণমেণ্ট টোটেলি ফেইল বুলি আমি ধৰিছোঁ কাৰণ তেখেতৰ যিবিলাক কমিটমেণ্ট দিছে ২০১৪ৰ পৰা আজিলৈকে সেই ধৰণৰ কমিটমেণ্ট ফুলফিল কৰিব পৰা নাই ঠিক সেইধৰণে ৫ নম্বৰ হৈছে যে আজি মহিলাৰ সবলীকৰণৰ কথা কয় আৰু মহিলাসকলৰ সুৰক্ষাৰ কথা কয় কিন্তু দেখা যায় যে তেওঁলোকৰ মান মৰ্যাদা সুৰক্ষা নোহোৱা হৈ গৈছে দিনক দিন সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষটো এই একেই সমস্যাৰে জৰ্জৰিত কাৰ্বি আংলঙত আমি দাবী কৰিব খুজিছোঁ যে কাৰ্বি আংলং যিটো স্বায়ত্তশাসিত পৰিষদত গোটেইখিনি চিটৰ ভিতৰত আমি 50% 50% আসন মহিলাসকলক আৰক্ষণ দিব লাগে যেনেকৈ এতিয়া অসমত পঞ্চায়তীয় যিমানখিনি আসন সংৰক্ষণ দিছে 50% দিয়া হৈছে ইতিমধ্যে গুৱাহাটীৰ যিটো মিউনিচিপালিটি যিটো ইলেকশ্যন তাতো 50% মহিলাসকলক আৰক্ষণ দিয়া হৈছে গতিকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদতো 50% মহিলাৰ আৰক্ষণ আমি দাবী কৰিছোঁ ঠিক সেইধৰণে লাষ্ট কোভিড যিটো 19 কৰোণা ভাইৰাছৰ নামত সকলোখিনি জনসাধাৰণক ঘৰতে সোমাই দি লকডাউন কৰি চৰকাৰে লুটি পুটি গোটেইখিনি সমস্যা যিটো দুৰ্নীতিৰ পৰা আৰম্ভ কৰি গোটেইখিনি ৰাইজৰ মাজত এই সমস্যাখিনি দেখা দিছে যিটো চৰকাৰৰ কমিটমেণ্ট হৰ ঘৰ মেইন নলকা জল আৰু হৰ ঘৰ বিজুলী যিটো কমিটমেণ্ট এতিয়া যিটো দেখা গৈছে ৰুৰেল প'ৰ এৰিয়া যিটো দৰিদ্ৰ গাঁৱলীয়া ৰাইজক যিখিনি সুবিধা দিম বুলি কৈছে সেইখিনি এতিয়ালৈকে সম্পূৰ্ণ দিব পৰা নাই চৰকাৰে যিবিলাক কমিটমেণ্ট দিছে ঘৰে ঘৰে পানী টেপ দিব ঘৰে ঘৰে বিজুলী যোগান ধৰা হ'ব এইবিলাক সম্পূৰ্ণভাৱে ফেইলাৰ তেনেকৈ দেখিছে আৰু বিশেষকৈ কাৰ্বি আংলঙত নামেই হৈছে কাৰ্বি আংলং পাহাৰী জিলা গতিকে ইয়াত গোটেইখিনি পাহাৰী এলেকাতে যুগ যুগ ধৰি কাৰ্বি জনজাতিৰ পৰা আৰম্ভ কৰি বিভিন্ন জনজাতি অজনজাতিৰ লোক এই কাৰ্বি আংলঙত বসবাস কৰি আহিছে ইয়াত যিটো দেখা গৈছে যে এই পাহাৰী এলেকাবোৰৰ পৰা মানুহখিনিক উচ্ছেদ কৰাৰ এটা ষড়যন্ত্ৰ বুলি আমি ক'ব খুজিছোঁ যে য'ত নেকি যুগ যুগ ধৰি আছে তাত বোলে টাইগাৰ প্ৰজেক্ট আৰু এলিফেণ্ট কৰিডৰ কেতিয়াবা কয় ইক' চেঞ্চিটিভৰ ইছ্যু আকৌ এফালে যিটো কাজিৰঙা এক্সটেনশ্যনৰ কথা কয়
ৱাইল্ড লাইফ চেঞ্চুৰী এই ধৰণৰ অজুহাত দেখাই পেলাই যে যুগ যুগ ধৰি বসবাস কৰা যি কাৰ্বিসকলৰ পৰা আৰম্ভ কৰি গোটেইখিনি বিভিন্ন 12টা জনগোষ্ঠীৰ ৰাইজক এই ধৰণৰ উচ্ছেদৰ কাৰ্যসূচীৰ ষড়যন্ত্ৰ বুলি আমি আজি এই আপিলখনত আমি উল্লেখ কৰিছোঁ। 10 নম্বৰ হৈছে যিখিনি কাৰ্বি আংলং সাহিত্য আইন পৰিষদৰ যিটো কংগ্ৰেছৰ দিনৰ পৰা আৰম্ভ কৰি আজি বিজেপিৰ দিনতো হাজাৰ হাজাৰ কোটি দুৰ্নীতি হৈছে। এই দুৰ্নীতিসমূহ সকলোখিনি ৰাইজৰ ধন আত্মসাত কৰা এইটো উচিত বিচাৰ কৰাৰ ক্ষেত্ৰত আমি CBI তদন্ত কৰা আমি দাবী জনাইছোঁ CPIML লিবাৰেশ্যনৰ ফালৰ পৰা। 11 নম্বৰ হৈছে CPIML লিবাৰেশ্যনৰ তৰফৰ পৰা এই হিলছ ট্ৰাইবেল পিপুলছসকলক 6 শিডিউলৰ যিটো সুৰক্ষাৰ নামত আজি লাহে লাহে সুৰক্ষা নাইকিয়া হ'ব ধৰিছে। যেনেকৈ আজি কৈছে যে কাৰ্বি আংলঙতো পটা পাব পাৰে, পটা ল'ব পাৰে। যেনেকৈ এই প্ৰথমতে কোকৰাঝাৰত ঘোষণা কৰিছে, এতিয়া এই নিৰ্বাচনতে আজি অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই বোকাজানৰ সিদিনাখন ঘোষণা কৰি দিছে। গতিকে এই ধৰণৰ এটা আশংকা আহি গৈছে যে 6 শিডিউলৰ ক্ষমতাটো লাহে লাহে নাইকিয়া হ'ব ধৰিছে। ঠিক সেইধৰণে 12 নম্বৰ হৈছে যে আমি যিবিলাক হিউমেন ৰাইট প্ৰটেকশ্যনৰ কথা কয় আৰু কাৰ্বি আংলঙৰ সুৰক্ষাৰ কথা কয়, শান্তি হৈছে বুলি কৈছে। গতিকে এই যিটো শান্তি ডেভেলপমেণ্ট গোটেইখিনি ডিমাণ্ড কৰি আহিছে, এইখিনিৰ কথা যদি আমি ভাবি লওঁ তেতিয়াহ'লে কাৰ্বি আংলঙত যদি শান্তি হৈছে, ৱেষ্ট কাৰ্বি আংলঙত যদি শান্তি হৈছে, তেতিয়াহ'লে এইটো ডিষ্টাৰবেন্স এৰিয়া এক্ট বুলি 1956 যিটো আইনৰ অধীনত আজি কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলঙতো এতিয়ালৈকে আৰ্ম পাৱাৰ স্পেচিয়েল পাৱাৰ এক্টটো এতিয়ালৈকে উঠোৱা নাই। আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট মতে উঠোৱা নাই। তাৰমানে কি, আনহাতে তেওঁলোকে কৈছে যে ইয়াত শান্তি আহিছে, গতিকে আগত হেৰি বন্ধুকৰ গলি এতিয়া বোলে তালিৰ শব্দ পাব। ইমানখিনি শান্তি যদি হৈছে তেতিয়াহ'লে এই আপচা যিটো আইনটো কিয় উঠোৱা নাই এতিয়া, তাতে সন্দেহৰ স্থলটো আহি গৈছে। গতিকে এই আইনটো উঠাওক যদি শান্তি হৈছে। ঠিক সেইধৰণে 13টা যিটো 13 নম্বৰ যিটো আছিলে ফুলফিল ইমপ্লিমেণ্টেশ্যন অফ MOU 1995ত যিটো 1 এপ্ৰিলত চুক্তি হৈছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ, সংগ্ৰামী মঞ্চৰ ফালৰ পৰা যিখিনি চুক্তিৰ আধাৰত MOU হৈছে, এই MOUৰ যিটো ক্ষমতাটো CPIML লিবাৰেশ্যনৰ পৰা আজি আমি দেখিলোঁ যে এইখিনি লাহে লাহেকৈ নাইকিয়া হৈছে। আৰু যিখিনি 4 পিলাৰ কৈছে, যিখিনি 30 ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ পাৱাৰ বুলি কৈছে, এতিয়া লাহে লাহে দেখোন নাইকিয়া হৈ গৈছে। গভৰ্ণৰক এডভাইচ দিব পৰা আৰু লেজিছলেটিভ পাৱাৰ, এক্সিকিউটিভ পাৱাৰ, বাজেট প্ৰিপেয়াৰ কৰি আৰু পাছ কৰাৰ যি ক্ষমতা, এই গোটেইখিনি পাৱাৰ এক্সাৰচাইজ কৰা, ল' এণ্ড অৰ্ডাৰ মেকানিজিমৰ যিখিনি ক্ষমতা দিয়া হৈছে, এই সকলোখিনি লাহে লাহে নাইকিয়া হোৱা যেন দেখিছে। সেইকাৰণে আমি দেখিছোঁ যে ফুল এমপ্লিমেণ্টৰ কাৰণে এই 13টা পইণ্ট আমালোকৰ এই নিৰ্বাচনী যি প্ৰতিশ্ৰুতি বা নিৰ্বাচনীৰ যিটো প্ৰচাৰ অভিযান আমি লৈ যাব খুজিছোঁ। সেইকাৰণে সকলো পিপুলছ বা ছেকশ্যনক আমি অনুৰোধ জনাইছোঁ যাতে 3টা তৰাযুক্ত পতাকাৰ চিনত সকলো নাগৰিকক আমি আহ্বান জনাইছোঁ যাতে CPIML লিবাৰেশ্যনৰ এই ভোট প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ CPIML লিবাৰেশ্যন হিলছ কমিটিৰ। সেইকাৰণে আপোনালোকৰ যোগেদি যাতে আপোনালোকৰ প্ৰচাৰ অভিযান যাতে লৈ যায়।
এই অনুৰোধ জনাই আজি আমালোকৰ দলৰ পৰা এইখিনি